নমস্কাৰ সকলোকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে গৰু বিহু আৰু আমিও সেয়েহে গৰু বিহু উপলক্ষে গৰু ধুৱাব লৈছোঁ। এইফালে আছে দুজনী, আকৌ এয়া আছে ডাঙৰজনী, মাহ হালধি পিচি আছে, তাৰপিছত আৰু ধুৱাম। ভিডিঅ'টো চাই থাকিব। এয়া মাহ হালধি আহি গ'ল, এতিয়া গৰু ধুৱাবলৈ লৈছোঁ। দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে গৰু ধোৱা হৈ গ'ল, দেখিছে ভিডিঅ'। এয়া চাটোৱা বস্তু, এইবোৰ চাটোৱা বস্তু। এতিয়া গৰু হেৰি খুলিম। ইয়াৰ লগতে নিপু আছে মোৰ লগত। এইটো আদিত্য। আজি মুখখন দেখাই দিয়া। এইয়া আদিত্য, নিপুদাৰ ভায়েক হয়। এয়া গৰুকেইজনী এতিয়া মেলিবলৈ লৈছোঁ। ভিডিঅ'টো চাই থাকক। বেকৰ পৰা নিপুৱাই কৰি থাকিব ভিডিঅ'টো এতিয়া। শিৱাশিষ গোস্বামী ব্লগ। মানুহৰ কালে কেলে মাৰিছ? গৰুৱে পৰা গোটেইকেইটা, গৰুৱে পৰা হ'ল দিয়া। গোটেইকেইটা গৰুৱে। এটা পানী সেইটো দেখাই যায়। এটা থাকিয়ে গ'ল ইয়াত আহি। এতিয়া উলিয়াব লাগিব। গৰু ধোৱা ভিডিঅ' দেখিলে। এতিয়া গৈছোঁ মাখিয়তী পাত আনিবলৈ। এয়া মোৰ লগত আছে ভণ্টি মোৰ, আকৌ এয়া মাইনে বা। এতিয়া মাখিয়তী আনিলে ব'লক। এতিয়া কি ধুনীয়াকৈ ফুলি আছে। আৰু এয়া মাখিয়তী পাই গ'লোঁ। এতিয়া আনিবলৈ যাম জেতুকা পাত, ব'লক। মাইনে বা কেনি গ'ল? জেতুকা এতিয়া লগালে হয় আৰু, ব'লক। এনেকৈ গৰু বিহু পাৰ হ'ল। আৰু ৰাতি এয়া হৈছে দিনৰ হুঁচৰি আৰু ৰাতি এয়া হুঁচৰি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।